হেল্ল' গাইজ, আজি মই দেখুৱাম আমাৰ ঘৰৰ বাৰীখন। এয়া যাওঁতে ভিডিঅ' কৰা, এডিট কৰিবলৈ দিবলৈ সময় হোৱা নাছিলে, সেইকাৰণে এতিয়া দিছোঁ। এয়া বেঙেনা ঢেৰ কিবা কিবি লগাই থৈ দিছে পাপাই। আলু খেতি কৰিছে, লাই, পালেং, সৰিয়হ, ধনিয়া চব আছে। আৰু লগতে আমাৰ চাচি গছো ৰুই থোৱা আছে। এয়া বন্ধাকবি। মায়ে এনেই অকণমান বহি লৈছিলে ৰ'দতে। এইবোৰ লাইবোৰ বহুত ডাঙৰ ডাঙৰ হৈ আছিলে মানে। এয়া গোহালিৰ ওচৰত হয়। এইবোৰ পালেং। এয়া আমাৰ মামা। এইবোৰ কল, নেমুবোৰ এনেই লাগি পকি সৰি যায়, খাবলৈ মানুহ নাই। মানুহক দি দিয়াও হয়, তথাপিও আৰু থাকেই আৰু বহুত আছে নেমু। মা আৰু পাপাই সেইবোৰে কৰি থাকে আৰু স্কুলৰ পৰা আহি। এয়া মেকুৰীজনী ৰ'দত শুই আছিলে, পলালে। এয়া আমাৰ চাচি গছ। সকলোৱে সুধিব পাৰে বাৰীখন কিয় তলা মাৰি থয়। একচুৱেলি আমাৰ আইতাৰ ঠেং ভাঙি থোৱা আছে, তথাপিও তেওঁ বাৰীত গৈ বন উঘালি থাকে, সেইকাৰণে তলা মাৰি থৈ দিয়ে। মাহঁতি যিহেতু দিনটো নাথাকে, সেইকাৰণে উপায় নাই, তলা মাৰিবলগীয়া হয়। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু ভাল লাগিছে যদি লাইক কৰি দিব। আজিলৈ বাই বাই।